বন্ধুসকল ৩৫ৰ পৰা ১০০ ভিতৰত যদি টাৱাৰ হোম থিয়েটাৰ আছে, বেছটো যদি ডবল লাগে তো মজা বেছ যদি লাগে নহয়, তেতিয়াহ'লে মই এখন চাৰ্কিট বোৰ্ড দেখাম। সেই চাৰ্কিট বোৰ্ডখন লগাব পাৰে বা চাৰ্কিট বোৰ্ড আগৰখন বেয়া হৈ গৈছে তেতিয়াও লগাই ল'ব পাৰে। যিখিনি ১০০ ৱাটৰ তলৰ টাৱাৰ হোম থিয়েটাৰ সেইখিনিত এখন চাৰ্কিট বোৰ্ড নলগাই, এখন নাথাকে। এখন অফলাইনত ৩০০ টকামানহে লয়, বেছি দামো নহয়। অনলাইনতো পোৱা যায়, সকলোতে অনলাইনত পাব। অনলাইনত ৩৫০, ৩০০ এনেকুৱাই লয়। ৩৫ৰ পৰা ১০০ ভিতৰত হ'ব লাগিব টাৱাৰ হোম থিয়েটাৰটো। এখন বোৰ্ডখন চাওক, 2AC বাউন্সৰ। যিসকল ব্যক্তিয়ে জানে 2AC বাউন্সৰ বিষয়লৈ সেইসকল ব্যক্তিয়ে নাচালেও হ'ব, যিসকল ব্যক্তিয়ে নাজানে সেইসকল ব্যক্তিৰ কাৰণেহে মই ভিডিঅ'টো বনাইছোঁ। সকলোখিনি টাৱাৰ হোম থিয়েটাৰটোত থাকিবই, মুঠতে এখন কানেকশ্যন কৰিলেই হ'ল, এই বোৰ্ডখন কানেক্ট কৰিলেই হ'ল। অকল বিৰাট ধুনীয়া বেছ ওলাব, ৰুমৰ ভিতৰত এনেকুৱা মজা বেছ ওলাব, এখন বুকু কঁপাই দিয়া বেছ ওলাব। চাউণ্ডৰ হয় এখন, অনলি বেছৰ নহয়, মানে চাউণ্ড